দেখিছে মই নিমকি বনাবৰ কাৰণে আপোনাৰ মিডিয়াম গিলাসেৰে এক গিলাস ময়দা লৈছোঁ। ইয়াতে দিম মই 1 চামুচ কালজিৰা, সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া এইখিনি গোটেইখিনি ভালকৈ মিহলি কৰি ল'ব লাগিব। দেখিছে মই মিহলি কৰি দিছোঁ। ইয়াতে মই এতিয়া ৰিফাইন তেল যোগ কৰিম। দেখিছে আপোনালোকে মই ইয়াতে ৰিফাইন তেল দি দিছোঁ। এইখিনিৰ লগত ভালদৰে মিহলি কৰি ল'ব লাগিব। দেখিছে মোৰ আপোনাৰ মিক্স কৰি হৈ গৈছে বস্তুটো। এনেকুৱা ধৰণৰ হ'ব লাগিব, এনেকৈ মুঠি মাৰা নিচিনা হ'ব লাগিব বস্তুটো ৰখি যোৱাকৈ। দেখিছে হৈ গৈছে মোৰ। এতিয়া ইয়াতে মই বস্তুখিনিৰ জোখত পানী মিহলাম। দেখিছে এতিয়া মই পানী দিছোঁ বস্তুখিনিৰ লগত মিহলাই। এতিয়া মই টৌটো বনাই দেখাইছোঁ আপোনালোকক। টৌটো হৈ গৈছে, এনেকুৱা ধৰণৰ হ'ব লাগিব। একচুৱেলি বেছি বনোৱা নাই, দুটামান বনাই আপোনালোকক দেখাম। দেখিছে মোৰ হৈ গৈছে। এতিয়া মই 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। দেখিছে মই ঢাকি দিছোঁ, 10 মিনিট হৈছে। এতিয়া মই ঢাকি দিম। দেখিছে অলপ কোমল কোমল নিচিনা হৈছে। এনেদৰে লাডু কৰি ল'ব। মই এতিয়া কাঁহৰ থাল এখন লৈছোঁ। ইয়াতে মই বেলিম। আপোনাৰ মই ওপৰত অলপ শুকান ময়দা ছটিয়াই লৈছোঁ, তেতিয়া বেছি ভাল হয়। এনেদৰে এনেকৈ চেপ এটা কৰি ল'ব। দেখিছে এয়া দেখিছে মই এনেদৰে লৈছোঁ। আৰু অলপ শুকান ময়দা ছটিয়াই অলপ পাতলাকৈ বেলি ল'ব। দেখিছে কিমান পাতলা হৈছে। এনেদৰে পাতলাকৈ বেলি ল'ব। মই জিৰাটো অলপ বেছিকৈ দিছোঁ, আপোনালোকে সোৱাদ অনুসৰি দি ল'ব পাৰে। এতিয়া মই এনেদৰে মেৰিয়াই ল'ম। শ্বেপটো এনেকুৱা ধৰণৰ হ'ব লাগিব। দেখিছে মই এনেকৈ মেৰিয়াই লৈছোঁ। তাৰপিছত ইয়াতে মই এতিয়া জোখ অনুসৰি কাটিম। ইয়াত দেখিছে মই নিমকিৰ কাৰণে এনেধৰণে কাটি লৈছোঁ। এতিয়া মই আপোনালোকক বেলি দেখাই আছোঁ। দেখিছে মই এনেদৰে বেলি লৈছোঁ। এতিয়া নিমকিৰ শ্বেপটো মই এনেকৈ দি লৈছোঁ। দেখিছে ইয়াতে মই অলপ এতিয়া ৰিফাইন অইল ব্যৱহাৰ কৰিম। দেখিছে নিমকিৰ দৰে এটা শ্বেপ হৈ উঠিছে। এনেকৈ এতিয়া মই কাটা চামুচ এখনৰ এনেকৈ কাচি দিম, নহ'লে বহুত বেছি ফুলি যায়। দেখিছে আপোনালোকে মই এনেকুৱা এটা ষ্টেপত বেছি বেলি লৈছোঁ। এতিয়া মোৰ অলৰেডি এটা বেলি আপোনাৰ হৈছে সম্পূৰ্ণ। এতিয়া মই ঠিক একেদৰে তেনে আনটো মই ময়দা অলপ ছটিয়াই লৈছোঁ ইয়াতে বেলিবৰ কাৰণে। ইটোৰ দৰে এইটো দেখিছে এনেদৰে পাতলাকৈ বেলি লৈছোঁ। দেখিছে কিমান পাতলা হৈছে। দেখিছে শ্বেপটো এনেকুৱা ধৰণৰ ডিমৰ আমলেটৰ দৰে হৈছে। আপোনালোকে এনেদৰে বনাই ল'ব। চাওকচোন খুবেই সহজ হয়। দেখিছে আকৌ একেদৰে এনেকুৱা এটা ষ্টেপতে মই আপোনাৰ কাটি লৈছোঁ। আপোনালোকেও এনেদৰে কাটি ল'ব। দেখুৱাব নোৱাৰিলোঁ যিহেতু মই কেমেৰাটো ধৰি আছোঁ। এনেদৰে বেলি লৈ ইয়াতে অলপ ৰিফাইন তেল লগাই ল'ব। শ্বেপটো তেতিয়া বহুত ধুনীয়া হয়। এনেদৰে কৰি ল'ব আপুনি শ্বেপটো। দেখিছে কিমান ধুনীয়া হৈছে। তাৰপিছত এনেকৈ সৰুকৈ এটা ভাঁজ দি অলপমান বেলি ল'ব, বেছি বেলিব নালাগে। ইয়াতে মই এতিয়া ৰিফাইন দিম। তেলখিনি গৰম হ'ব লাগিব। মই তেলখিনি গৰম হৈছে নাই চাবৰ কাৰণে এনেকুৱা ময়দাৰ গুড়া এটা আছিলে। দেখিছে তেল গৰম হৈছে। ইয়াতে মই এতিয়া দি দিম আপোনাৰ নিমকিৰ শ্বেপখিনি। দেখিছে এটা এটাকৈ দি দিছোঁ। দেখিছে মই 4টাকৈ দি ভাজিছোঁ। দেখিছে নিমকি হৈ গৈছে। এইটো এতিয়া মই কাঢ়ি দিম। তেলটো বহুত বেছি গৰম হৈ গৈছে, গতিকে মই অলপ গেছটো অফ কৰি দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে। দেখিছে এতিয়া আকৌ মই দি দিছোঁ এনেদৰে। দেখিছে এইকেইটাও হৈ গৈছে আপোনাৰ ভজা।
আপোনালোকক মই ভাঙি দেখাই আছোঁ কিমান যে মচমচীয়া হৈছে নহয় কেনেদৰে ফুলি আহিছে নিমকিকেইটা এয়া দেখিছে এইকেইটাও ভজা হৈ গৈছে এয়া দেখিছে মোৰ নিমকি বনাই হৈ গৈছে মই কৈছিলোঁ নহয় আপোনালোকক ভাঙি দেখুৱাম কিমান যে ধুনীয়া হৈছে মচমচীয়া চাওকচোন কেনেদৰে ভাঙি গৈছে মচমচীয়া হৈ দেখিছেনে এয়া